দুৰ্ভগীয়াসকলৰ কাষত সাহস হৈ থিয় দিছে মিষ্টাৰ বিটু। তেখেতৰ আছে এখন ফাৰ্মাচী আৰু আছে নিজা এটা ফেচবুক পেজ। কোনোজনক যদি তেখেতে দুবেলা দুমুঠি আহাৰ যোগান ধৰিছে, কোনোজনক সাজি দিছে এখন সুখৰ ঘৰ আৰু কোনোজনক চিকিৎসা সম্পূৰ্ণ দায়িত্ব লৈ তেখেতৰ দৃষ্টিত হৈ পৰিছে ভগৱান। ফাৰ্মাচীখনৰ পৰা আজৰি থকা সময়ত তেখেতে নিজৰ ফেচবুক পেজত প্ৰেৰণ কৰে ভিডিঅ'সমূহ। সময় পাৰ হোৱাৰ লগে লগে তেখেতে দুৰ্ভগীয়াসকলক কৰা সহায় দেখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পাইছে। তেখেত এতিয়া হৈ পৰিছে সকলোৰে চিনাকি। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট। যেহেতু আমি বৰ্তমান দেখিছোঁ ছ'চিয়েল মিডিয়াত আপোনাৰ পোষ্টসমূহ যথেষ্ট সংখ্যক সমাদৰ লাভ কৰিছে আৰু যথেষ্ট সংখ্যক অনুৰাগীয়েও আপোনাৰ পোষ্টসমূহ চাই ভালদৰে কমেণ্ট কৰিছে, তেওঁলোক আগবাঢ়ি যোৱাত সহায় হৈছে আৰু আপুনি দুৰ্ভগীয়াজনৰ কাষত থিয় হৈ তেওঁলোকক সহায় কৰিছে। কি ক'ব এইখন? এয়া সকলো ক'বলৈ গ'লে মোৰ অনুৰাগী ছাপোৰ্ট। আজি যিখিনি মোৰ যিমান অনুৰাগী আছে প্ৰত্যেকজনে মোক ছাপোৰ্ট কৰি আহিছে। আজি তেওঁলোকে মোক কৈছে যে তই থমকি নৰবি মিষ্টাৰ বিটু, তোৰ লগত আমি আছোঁ, সেই সাহসটো দিছে। অকল তেনেকৈ যদি কোনোবা পোৱা মানুহ থাকে নহয়, মানুহে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰিব পাৰিব। মই মানুহক তেওঁলোকৰ সাহসতে মই আজি গুচি গৈছোঁ। কোনোবা এনেকুৱা ধৰণৰ হৈছে কাৰোবাৰ ধৰি লওক চলিবলৈ অসুবিধা, মই ভিডিঅ'টো বনাই ডাইৰেক্ট কৈ থৈ আহিছোঁ যে মই এওঁক আমুকটো কৰি দিম, কিন্তু মই নাজানো কেনেকৈ কৰিম, সিমানখিনি মোৰ শক্তিও নাই। মোৰ এখন সাধাৰণ ফাৰ্মাচী আছে, তাৰ পৰা 2 টকা যি ৰাহি হয় তেনেদৰে মই চলি আছোঁ বা চলাই আছোঁ মানুহক। কিন্তু সেই কথাটো যে কৈ থৈ আহিব পাৰোঁ মানুহৰ সাহসত। যেতিয়া ভিডিঅ'টো দিয়াৰ পিছত মানুহে কয় যে মিষ্টাৰ বিটু তুমি পাৰিবা, তেতিয়া মই তেওঁক উত্তমতে সেই কামটো মই সফলতাৰে শেষ কৰোঁ। আচলতে এই গোটেইখিনি ক্ৰেডিট মই সঁচাকৈ ক'বলৈ গ'লে মোৰ যিখিনি মোৰ ফলোৱাৰ্ছ, মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক দিব লাগিব। আজিলৈকে তেওঁলোকে এদিনো মোক বেয়া মন্তব্য দি পোৱা নাই, সদায় মোক মানে আগুৱাই যোৱা মন্তব্য দিছে। মানে সেইটোৱে আৰু কথা। আৰু দেখা পোৱা গৈছে যে আপুনি যিখিনি ভিডিঅ' বনায় তাৰ বিপৰীত এখন ছবি বৰ্তমান প্ৰতিফলিত হোৱা দেখা পোৱা যায়। হয়, যিহেতু পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱা বা কণমানি শিশুসকলক শিশু শ্ৰমিকৰ কামত নিয়োজিত কৰা, কি ক'ব এইখন? সেইটোতো আপোনাক ক'বলৈ গ'লে যিটো আপোনাৰ বৃদ্ধাশ্ৰমলৈ পিতৃ মাতৃক পঠিয়াইছে, তেওঁলোক আচলতে সন্তান হোৱাৰ যোগ্যই নহয়। কাৰণ প্ৰত্যেকজন পিতৃ মাতৃয়ে নিজৰ সন্তান এটাক জন্ম দিয়ে যে মোৰ সন্তানটো ডাঙৰ হৈ মোক চাব, মোৰ বৃদ্ধা বয়সত মোক মৰম দিব, মোক মুখত হাঁহি বিৰিঙাব। বহুত সপোন থাকে যেতিয়া সন্তান এটা জন্ম হয় নহয়, পিতৃ মাতৃ প্ৰত্যেকে এটা সপোনৰ দুনীয়া ৰচি পেলায়। যদি সেই সপোনৰ দুনীয়াখনত সেই সন্তানে সেই পিতৃ মাতৃক যদি পুৰি ভাজি খুচি মেলি শেষ কৰি পেলায়, তেওঁলোকৰ আশা সপোন সকলো যদি জলাঞ্জলি দি দিয়ে, তেতিয়াহ'লে সেই সন্তানৰ যোগ্য হ'লনে? আৰু সেই সন্তান এইখন পৃথিৱীত সকলোতকৈ স্বাৰ্থপৰ হ'ব। এটা কথাই কওঁ, বৃদ্ধ পিতৃ মাতৃক বৃদ্ধা অৱস্থাত অলপমান সময় দিবলৈ চেষ্টা কৰিব।